ইউটিউব চেনেল তীৰশ্ৰেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, আমি প্ৰকৃতি প্ৰদত্ত ঔষধি দ্ৰব্যৰ গৱেষক তথা আধ্যাত্মিক সাধক ৰাতুল বৰুৱা। বন্ধুসকল, ছজিনা নামৰ পাচলিবিধ কাকো পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই। সেউজীয়া ঠাৰি আকাৰৰ এই পাচলি বহু লোকৰে প্ৰিয়। ইয়াক কোমলীয়া অৱস্থাতো খোৱা হয়, বুঢ়া হ'লেও খোৱা হয়। ছজিনাৰ গুণ আৰু জনপ্ৰিয়তাৰ বাবেই মানুহে আজিকালি ব্যাপক হাৰত ছজিনাৰ পুলি ৰোৱা আৰম্ভ কৰিছে। ভাৰত আৰু পাকিস্তানত ছজিনা বহুলভাৱে প্ৰচলিত। ছজিনা এনে এবিধ পাচলি যাৰ ঠাৰিৰ উপৰিও ফুল আৰু পাতেৰেও সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰি খোৱা হয়, যাৰ গুণাগুণো বহুত। ঔষধিক গুণ সমৃদ্ধভাৱে ছজিনাক বৈদিক যুগৰ পৰা বিশেষ স্থান দিয়া হৈছে। ঋজুবেদত লিখিত আছে, অয়ংছ অগ্নি আক্ষিপ দধে যথৰে বাবখান সহবান স্তৰখে জাতবেন হৈহিৰেন। ইয়াৰ অৰ্থ, হে ছজিনা বৃক্ষ, তুমি শীতকালি প্ৰাণৱন্ত হোৱা, তোমাৰ শক্তি অগ্নিৰ দৰে। যথৰ শৰীৰত প্ৰৱেশ কৰি তুমি অগ্নি প্ৰকাশ কৰা, তোমাক প্ৰণাম কৰোঁ। ছজিনা কোমলীয়াৰ পৰা বুঢ়া হৈ আহিলে দেখাত লাঠি এডালৰ দৰে হয়। সেইকাৰণে ইংৰাজীত ড্ৰাম ষ্টিক অৰ্থাৎ ঢোলৰ মাৰি বোলা হয়। 86.9% জলভাগেৰে পৰিপূৰ্ণ ছজিনাত থকা অন্যান্য উপাদানসমূহ হৈছে প্ৰ'টিন, স্নেহ পদাৰ্থ, খনিজ লৱণ, আঁহ, কেলৰি, কেলছিয়াম, ফছফৰাছ, লো, ভিটামিন চি আৰু বি। এতিয়া জানো আহক ছজিনাৰ ঔষধি গুণসমূহ। ছজিনাৰ পাত আৰু ফুল আৰু ছজিনাৰ ঠাৰি ৰান্ধি খালে ডিঙি, বুকু ছালৰ ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ত সহায় কৰে। কাৰণ ছজিনাত বেক্টেৰিয়ানাশী ষ্টেৰিজম্পামিন, অন্ধজীৱনাশী থায়চাইলেট আদিয়ে বেক্টেৰিয়া, আন অণুজীৱ আৰু ভেঁকুৰ নাশ কৰিব পাৰে। ইয়াৰ বেক্টেৰিয়ানাশী গুণ পেনিচিলিন, নিঅ'মাইচিন আদিৰ দৰে। ছজিনা পাতৰ এচামুচ ৰসৰ লগত মৌ মিহলাই খালে গ্ৰহণী, কলেৰা, কলাইটিছ, জণ্ডিছ ৰোগ উপশম হয়। ছজিনা পাতৰ ৰস তিয়ঁহ বা গাজৰৰ ৰসৰ লগত মিহলাই খালে প্ৰস্ৰাৱৰ ইনফেকশ্যন আৰোগ্য হয়। প্ৰস্ৰাৱ কম হৈ থাকিলে খোলোচা হয়। ছালৰ ব্ৰণ, ফোঁহা, খৰ আৰু আঘাতৰ ফলত ফুলি উঠা ঠাইত ছজিনাৰ পাত পিহি থেপথেপীয়া কৰি লগাই দিলে বিষ নাইকিয়া হয় আৰু ব্ৰণ, ফোঁহা আদি নাশ হৈ ছালৰ লগত মিলি যায়। ছজিনা পাতৰ ৰস গাখীৰৰ লগত মিহলাই খোৱালে শিশুৰ হাড় মজবুত হয় আৰু তেজ শোধন হয়। গাখীৰৰ লগত 2 চামুচ ছজিনা পাতৰ ৰস মিহলাই খালে সন্তান জন্ম দিয়া মাতৃৰ কেলছিয়াম, লো আৰু ভিটামিন অটুট থাকে। জৰায়ুৰ জঠৰতা নাশ হয়। প্ৰসৱোত্তৰ জটিলতাবোৰ নাইকিয়া কৰে। পাত সিজোৱা ৰসৰ লগত ঘিউ মিহলাই খালে মাতৃৰ দুগ্ধ বৃদ্ধি হয়। ছজিনাৰ পকা পাতৰ ৰস উলিয়াই খাদ্য খোৱাৰ পূৰ্বে 2 বা 3 চামুচ খালে কম সময়ৰ ভিতৰত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে। ছজিনা খোৱাত গুৰুত্ব দিয়াৰ লগতে অন্যান্য গছৰ লগতে আমি ছজিনা গছ ৰোপণ কৰিবলৈ মনস্থ কৰোঁ আহক। মনত ৰাখিব, জিৰজিৰীয়া পাতৰ, মনোমোহা ফুলৰ ছজিনা জোপাই অলেখ উপকাৰৰ লগতে বাৰীখনো শুৱনি কৰে। সকলো কুশলে থাকক, শান্তিৰে থাকক।